নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ বুক চামাৰী চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম প্ৰকৃতিৰ তিনিটা গুণৰ বিষয়ে। এই তিনিটা গুণনো কি কি, ই আমাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি প্ৰকৃতিৰ তিনিটা গুণ হ'ল সাত্বিক, ৰাজসিক আৰু তামসিক, চমুকৈ সত্য, ৰজ আৰু তমস। এই তিনিটা গুণৰ অধিক আৰু কম মাত্ৰাৰ কাৰণে মানুহৰ স্বভাৱ গঠন হয়। তামসিক অৰ্থ হ'ল অন্ধকাৰ, একো ভাল বেয়া বিচাৰ নকৰাকৈ জীৱন অতিবাহিত কৰাকে তামসিক ব্যৱহাৰ বুলি কোৱা হয়। তামসিক গুণৰ ব্যক্তিসকলৰ মাজত সত্য অসত্যৰ একো ভাৱ নাথাকে, অৰ্থাৎ এনেকুৱা ব্যক্তি অজ্ঞানৰ অন্ধকাৰত জীয়াই থাকে। তামসিক গুণৰ ব্যক্তিসকল এলেহুৱা, সংসাৰৰ মোহ মায়াৰ মাজত বান্ধ খাই থাকে। সত্যৰ অৰ্থ হ'ল জ্ঞানৰ পোহৰ। যেতিয়া এজন ব্যক্তিয়ে প্ৰত্যেক পৰিস্থিতিত ধৰ্মৰ, সত্যৰ আৰু পৰম্পৰাৰ বিচাৰ কৰি ব্যৱহাৰ কৰে, তাকে সাত্বিক জীৱন বুলি কোৱা হয়। সত্যগুণৰ ব্যক্তিসকলৰ মাজত ক্ষমা, দয়া, মানৱীয়তা, ধৈৰ্য, পৰোপকাৰ আদি গুণবিলাক থাকে। ৰাজসিক অৰ্থ হ'ল অহংকাৰ, অৰ্থাৎ ৰাজসিক গুণৰ ব্যক্তিসকল অহংকাৰপূৰ্ণ মনোস্থিতিৰ হয়। এনে গুণৰ অধিকাৰীসকলৰ মাজত জ্ঞানটো থাকে, কিন্তু শৰীৰৰ ইচ্ছা আৰু আকাংক্ষাৰ লগত বান্ধ খাই থাকে। ৰাজসিক গুণৰ ব্যক্তিৰ মাজত লোভ বেছিকৈ দেখা যায়। এই ব্যক্তিয়ে লোভত পৰি সত্য জানিও মানুহক অন্যায় কৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিল। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।